তো হে গাইজ গুড মৰ্ণিং এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল। এতিয়া গৈ আছোঁ দীঘেশ্বৰী মন্দিৰ, মানে দীঘেশ্বৰী মন্দিৰত তাতে ইয়াত দক্ষিণাকালী মহাযজ্ঞ চলি আছে। সেই মহাযজ্ঞৰ কাৰণে গৈ আছোঁ আৰু গৈ কিনে আপোনালোকক দেখাম কেনেকুৱা কি হয় আৰু তাতে গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব, শেষলৈকে চাব। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু ইফালে যাবৰ কাৰণে ৰেডি হৈ আছে এইবাৰ বাবু। হাই হাই কৈ দিয়া, হাই। মাইনাটো নাযায় বাৰু, বাবু যাব। আৰু আৰু অহাকালিলৈকে আছে, মানে 3 জুলাইলৈকে আছে। এতিয়া গৈ আছোঁ, ভিডিঅ'টো চাই থাকক। হাই দিয়া বাবু, হাই দিয়া। মাইনাটো এইটো আমাৰ মানে বড়োতাৰ দাদাৰ ছোৱালী আৰু এইটো চুইটি মাইনা। এইটো এইটো কোন? ধুনুবা। এইটো কোন? কোন এইটো? অঁ, এইটো ধুনুবা। এতিয়া ব'লা ভিডিঅ'টো চাবা বুলি কোৱা, ভিডিঅ'টো চাবা দেই, এনেকৈ কোৱা। আৰু ছাবস্ক্ৰাইব কৰিব। মানুহ আহি গ'লে ইয়া যোৱাৰ কাৰণে ৰেডি ৰেডি। আৰু ইফালে আছে বৌ আৰু বৰমাই আছে, ইফালে বৰমাই। এইটো এইফালে গণেশ মন্দিৰ। ইয়াতে চাওক, ইয়াত ৰাইজে পূৰা ধূপ চাকি দি আছে। ইয়াতে এইটোৱে গণেশ বাবা, এইটো গণেশ। ইয়াতে পূজা হৈ আছে এইটোৰ ভিতৰত। আৰু এতিয়া চাকি জ্বলাব লাগিব, ইয়াত চাকি জ্বলাব লাগিব। এইফালে মেইন মন্দিৰ, ইফালে এইটো মানুহ চাব, পূৰা মানুহ ভৰ্তি হৈ আছে, মানুহ পূৰা ভৰ্তি হৈ আছে ইফালে। ইফালে পূজা হৈ আছে, ইফালে ভিতৰত ইয়াতে যজ্ঞ হৈ আছে। আৰু ইয়াতে আৰু গাইজ ইয়াতে অকণমান যজ্ঞ চলি আছে। ইফালে দেখাই আছোঁ আপোনালোকক বেক কেমেৰাতে। এইফালে চাওক, ইয়াত যজ্ঞ চলি আছে বৰ্তমান। আৰু
আৰু ইয়াতে এইটো তলত এইটো মানে মেইন মন্দিৰত ইয়াতে তলত আৰু বহুত লাইন দেখিছেনে মানুহ পূৰা লাইন মানুহ বহুত আছে সেইকাৰণে ভিতৰত নগ'লোঁ আৰু বাহিৰৰ পৰা দেখালোঁ এইটো মেইন মন্দিৰ ইয়াতো কিবা পূজা অৰ্চনা হৈ আছে ইয়াতো আৰু এয়া গাইছ এইটো নিজৰা ইয়াতে আপোনাৰ ভৰি চৰি ধুই ধুনীয়াকৈ গৈ মন্দিৰৰ ভিতৰত চাকি ধূপ জ্বলালেই হ'ল আৰু গাইজ এয়া প্ৰসাদ খোৱাৰ কাৰণে মানুহ চাওক ভোগ ঘৰত মানুহ চাওক গাইজ এতিয়া খোৱা লোৱা হৈ গ'ল কমপ্লিট এতিয়া ঘৰৰ কাৰণে গৈ আছোঁ আৰু অলপ নুমি আহিলোঁ কিন্তু এতিয়া ভাগত ধৰি সেইকাৰণে ইয়াতে ৰখি দিলোঁ ব'লক এতিয়া গৈ থাকোঁ আমিছে আৰু এতিয়া ঘৰত যাব আৰু ফালে পূৰা ফালে গাড়ী এইবিলাক গাড়ী ফালে এইবিলাক মানুহ গাড়ী চব এই মন্দিৰৰ পৰা আহিলোঁ খোৱা লোৱা হৈ গ'ল আৰু চব এতিয়া ঘৰলৈকে যাওঁ আজিৰ ভিডিঅ'টো এইখিনিয়ে যদি আপোনালোকে চাই ভিডিঅ'টো যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব প্লিজ এতিয়া বাই জয় আই অসম